হাই গাইজ, কি খবৰ? সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে। আজি মই অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতুকে কৃষ্ণ জন্মাষ্টমী, তাকে ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি কৰিছোঁ কি নকৰিছোঁ। আৰু ইফালে চাওকচোন, ধুনীয়াকৈ অকণমান ডেক'ৰেশ্যন কৰিছে ভণ্টিহঁতে, কেনেকুৱা লাগিছে বাৰু। আৰু মোৰ ফালৰ পৰা সকলোকে হেপ্পী কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা যাচিছোঁ। আৰু আজিৰ দিনটো যাতে সকলোৰে কাৰণে ভাল হয় আৰু ভালে ভুলে চলি যায়, তাৰে সকলোৰ বাবে কামনা কৰিছোঁ দেই। আৰু ইফালে চাওকচোন, ভণ্টিয়ে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছে। সি বোলে মেখেলা চাদৰ আজি পিন্ধিম বুলি কৈ আছিলে, সেইকাৰণে একেবাৰে পিন্ধিয়ে দিলে। আৰু চাওকচোন, পূৰা ধুনীয়া বগা বগা এনেকুৱা মন্দিৰবিলাকত পিন্ধিলে খুব ধুনীয়া লাগে। এই যে বেলুনকেইটা দেখিছে হয়নে, সেইকেইটা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি অনা হয়। ইমান ধুনীয়াকৈ যে আহিছে নহয়, বেলুনকেইটা এটা পেকত 98 আহিছে বেলুনখিনি। আৰু এয়া য়েল্ল' আৰু ৰেডত আছে, খুব ধুনীয়া লাগিছে। সেইফালে দেখিছেনে, আমাৰ টিকিলাই ধূপ জ্বলোৱাত পূৰা ব্যস্ত। সি সেৱা কৰা, কিবা পূজা কৰা বুলি ক'লে খুব ভাল পায়। আৰু ইফালে মাকক জ্বলাব দিয়াই নাই, সিয়ে জ্বলাই লৈ কেনেকুৱা হাত বাউলি কৰি আছে চাওকচোন। আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ দেই।